নিশায়ে দিনানে ৰাতি জনিও কৰিছা দেৱতাৰ টোপনি বৰণ স্বৰ্গজয়ৰ বাসনাটোৰ নহবপুৰণ সময় থাকোঁতেই ইষ্ট দেৱতাক প্ৰণাম কৰ এতিয়াই তোক পঠিয়াম যমৰ ঘৰ মোৰ নাম ৰক্তবীজ স্বৰ্গজয় মোৰ লক্ষ্য নোৱাৰিবি নধিব মূল কামনা প্ৰয়োজনত হেজাৰ ৰক্তবীজ হৈ সন্মুখত দিম কিয় মিছাতে কৰিছ অহংকাৰ তোৰ অহংকাৰ কৰিম চুৰমাৰ পালো তোৰ পৰিচয় বুজিলো তোৰ আস্ফালনৰ কাৰণ জানিল হেজাৰ ৰক্তবীজৰ তেজ পান কৰি মৰণ মিলিব তোৰ জানিবি নিশ্চয় মোৰ তেজ পান কৰিবি মোৰ সন্মুখলৈ দে যুদ্ধ ভক্তক ৰক্ষা কৰা মোৰ কৰ্তব্য সেয়েহে সময়ে সময়ে ৰূপ সলাওঁ চৰিত্ৰৰো পৰিৱৰ্তন হয় নাম হৈ পৰে ভিন্ন তেনেকৈয়ে ৰক্তবীজক বধ কৰোঁ কালী ৰূপে দুৰ্গা নামৰ অসুৰক বধ কৰি নাম পালোঁ দুৰ্গা দেৱকুলে মহিষাসুৰক বধ কৰিবলৈ হাতত তুলি দিলে অস্ত্ৰ দেৱাদিদেৱ মহাদেৱে হাতত তুলি দিলে ত্ৰিশূল বিষ্ণুৱে চক্ৰ বায়ুৱে ধেনু ইন্দ্ৰই বজ্ৰ সমুদ্ৰই বস্ত্ৰ অলংকাৰেৰে সজাই তুলিলে মোৰ বাহন সিংহটো দিলে শিৱলৈ